মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি নিশাও এই বিষয়ে এটা পৰ্যালোচনা কৰিছে কেবিনেটৰ প্ৰাক মুহূৰ্তত সেই গোটেই বিষয়খিনি আহিব কিন্তু আমি এটা কথা নিশ্চিত হ'ব পাৰোঁ যে আমি যিমানেই এই ক্ষেত্ৰত ব্যৱস্থা নলওঁ কিন্তু লকডাউনৰ নিচিনা ব্যৱস্থা নহয়। আৰু উদ্বিগ্নতাৰ কিবা কাৰণ আছে নেকি এতিয়া যেহেতু দুটা দিনত প্ৰায় 12% বৃদ্ধি পাইছে? চাওক সংখ্যা বাঢ়িছে কিন্তু আমিতো হস্পিটেলত এডমিশ্যনৰ সংখ্যা বঢ়া নাই। এইবিলাক প্ৰায় হোম আইচলেশ্যনত আছে, হস্পিটেলত সংখ্যা বঢ়া নাই। আৰু ডেথ ৰিপৰ্টটো আমি চাইছোঁ, হয়তো পৰহি এনেকুৱা হৈছে কোনোবা প্ৰাইভেট নাৰ্ছিং হোমত বেলেগ ট্ৰিটমেণ্ট কৰি আছিল, তেওঁৰ ক'ভিড ওলাই গ'ল, নাৰ্ছিং হোমে আমাৰ তালৈ পঠাই দিছে এটা অৱস্থাত আহি পেলাই তেওঁৰ মৃত্যু হৈছে। গতিকে মৃত্যু হোৱাৰ যিসকলৰ মৃত্যু হৈছে সেইখিনি হয়তো তেওঁলোকৰ অন্যান্য ৰোগত যথেষ্টখিনি আক্ৰান্ত হৈ থকা লোকৰে মৃত্যু হৈছে। হয় হয় নহয়, সেই তেনেকৈ হয়তো আমি এতিয়া ভেৰিয়েণ্ট যিকেইটা আছে মানে এটা ডেল্টাও চলি আছে, অমিক্ৰনো চলি আছে। ডেল্টাৰ যিটো প্ৰভাৱ সেইটো অলপ বেছি গতিকে ডেল্টা ভেৰিয়েণ্টটোৱে যাক আক্ৰমণ কৰে তেওঁ লাঙলৈকে এটেক হয় বা এনেকুৱা, কিন্তু অমিক্ৰণ হ'লে হয়তো তাতকৈ কম আক্ৰান্ত হয়। গতিকে তেনেকুৱা হয়তো আগতেওতো আমি বহুত মানুহৰ মৃত্যু হৈছে, গতিকে ক'ভিডতো মৃত্যু হ'ব পাৰে, তাৰ কোনো নিশ্চয়তা নাই। কিন্তু এতিয়া সাধাৰণতে আমি যেতিয়া এই আজিৰ দিনটোত দেখিছোঁ তেনেলোকৰ মৃত্যুৰ সংখ্যাত তেনেই নগণ্য। আক্ৰান্তৰ সংখ্যা যিহেতু বৃদ্ধি পাইছে, SOP আৰু কঠোৰ হোৱাৰ কিবা সম্ভাৱনা আছে নেকি? নিশ্চয় আজি গধূলি আপোনালোকে গম পাব। বৰ্তমান যিটো ট্ৰেণ্ড চলি আছে, যিটো বাঢ়ি আছে, এটা মুখ্যমন্ত্ৰীয়ে আশংকা কৰিছিল যে জানুৱাৰীৰ ভিতৰত অকণমান বাঢ়িব পাৰে। আকৌ আপোনালোকৰ এছেছমেণ্ট কেনেকুৱা এতিয়া যে কি হ'ব পাৰে নেকি? নাই, আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল, আমি প্ৰথম যেতিয়া এছেছ কৰিছিলোঁ জানুৱাৰী 1 তাৰিখ 2 তাৰিখে 150 জন আছিল। আজি জানুৱাৰীৰ 18 তাৰিখে মানে 8,000 হ'ল। আমি কৈছিলোঁ যে জানুৱাৰী 20-21 তাৰিখৰ ভিতৰত হয়তো আমাৰ 10,000ৰ এছেছমেণ্ট আছিল, সেইটোৱে আছিল। আৰু গোটেই বিষয়টো পিক কথাত আহিব, মানে পিক পজিশ্যনত যাব এইটো লাষ্ট অফ জানুৱাৰী এণ্ড ফাৰ্ষ্ট অফ ফেব্ৰুৱাৰী সেই সময়ত হ'ব। সেইটো ধৰণে আমি মানে যিটো ধাৰণাটো আমাৰ তেনেকুৱাই। সংখ্যা বৃদ্ধি যিহেতু সলনি হৈ গৈ আছে, আজিও এতিয়া যথেষ্ট সলনি হৈছে, গতিকে ছাৰ এইটো ক্ষেত্ৰত SOPত নতুনকৈ হয়তো কিছু ৰেষ্ট্ৰিকশ্যন হ'ব। কিন্তু এতিয়া নেচাৰ যিটো ক'ভিডৰ নেচাৰ কিবা অসমত নতুন চেঞ্জ হৈছে নেকি, পাইছে নেকি, এনেকুৱা এটা কথা ওলাইছে? নাই, নেচাৰটোতো চেঞ্জ হৈছে, আপোনালোকে দেখিছে। আজিকালি এতিয়া চৰ্দি কাহ হ'লে টেষ্ট কৰিলে পজিটিভ হয়, হোম আইচলেশ্যনত 4 দিন 5 দিন থাকিলে ভাল হয়, আকৌ নিগেটিভ হয়। সুস্থভাৱে ওলাই আছে, 7 দিনৰ পিছত সকলো সুস্থভাৱে ওলাই কাম কৰিব পাৰিছে। গতিকে এইটো ইয়াৰ যিটো প্ৰকৃতি এইটো কিছু পৰিৱৰ্তন হৈছে। আতংকৰ কাৰণ নাই, কিন্তু সতৰ্ক হোৱাৰ কাৰণ আছে। শংকিত হ'ব নালাগে, কিন্তু সতৰ্কিত হ'ব লাগিব। লকডাউনৰ সম্ভাৱনা নাই। আপোনালোকে এটা নতুন কালি ওলাইছে যে 2 দিন ঘৰত থাকিলে হ'ব এতিয়া? নাই, সেইটো ধৰণে হোৱা নাই। এইটো গোটেইবিলাক কথা অকল আমাৰ মতে নহয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিশেষজ্ঞসকলে গাইডলাইন দিয়ে, সেই গাইডলাইন মতে ট্ৰিটমেণ্ট গাইডলাইনটো আমি ঠিক কৰোঁ।